নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মই আজি আপোনালোকক শিক্ষা হেতু অসম পৰ্টেলৰ বিষয়ে দুটামান কথা ক'বলৈ অৰ্থাৎ জনাবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল, যদি আপোনালোকৰ শিক্ষা হেতু পৰ্টেলত ভুলক্ৰমে কোনো এজন ষ্টুডেণ্টৰ যদি আপোনালোকৰ ডবল এণ্ট্ৰি হৈ গৈছে বা আপোনাৰ 2-3টা এণ্ট্ৰি হৈ গৈছে এজন ষ্টুডেণ্টে, তেন্তে আপোনালোকে সেই ষ্টুডেণ্টজনক আপোনালোকে কেনেকৈ ড্ৰপ বক্সত পেলাব বা আপোনালোকে কেনেকৈ তাক ডিএক্টিভেট বা ডিলিট কৰিব। আৰু লগতে যদি কোনো শিক্ষকৰ আপোনালোকৰ স্কুলৰ পৰা ট্ৰেন্সফাৰ হৈছে বা ৰিটায়াৰমেণ্ট লৈছে, তেন্তে সেই শিক্ষকজনক আপোনালোকৰ স্কুলৰ সেই শিক্ষা হেতু পৰ্টেলৰ পৰা কেনেকৈ ড্ৰপ বক্সত পেলাব বা আপোনালোকে কেনেকৈ তেওঁক ডিএক্টিভেট বা ডিলিট কৰিব, আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল, আপোনালোকে এই কামটো আপোনালোকৰ যিটো শিক্ষা সেতু পৰ্টেল অসম আছে, আপোনালোকে তাৰ পৰা কৰিব নোৱাৰিব, অৰ্থাৎ এপছটোৰ পৰা কৰিব নোৱাৰিব। আপোনালোকে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ক্ৰমত গৈ আপোনালোকে লগ ইন কৰিব লাগিব। ক্ৰমত গৈ আপোনালোকে লগ ইন কৰিব আৰু আপোনালোকে ক্ৰমত টাইপ কৰিব যে শিক্ষা সেতু বুলি, শিক্ষা সেতু আছাম বুলি আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো প্ৰথম এনেকৈ এটা ইণ্টাৰফেচ আহিব, এই ইণ্টাৰফেচটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াত লগ ইন কৰিব দিব আৰু পাছৱৰ্ড কৰিব দিব। আপোনালোকে যিহেতু জানেই, আপোনালোকৰ ইউজাৰ নেমটো জানেই, সকলো স্কুলৰ ড্ৰেছ কোডটো আৰু এটা পাছপৰ্ট থাকে, সেই পাছপৰ্টটো মাৰি আপোনালোকে লগ ইন হৈ যাব। মই এতিয়া বৰ্তমান পাছপৰ্টটো মাৰিছোঁ। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো মোৰ যিহেতু ৱেষ্ট কাৰ্বি-আংলং, মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। তাৰপিছত আপোনালোকৰ যিটো কেপচাৰ কোড আছে, কেপচাৰ কোডটো আপোনালোকৰ যেনেদৰে আছে তেনেদৰে আপোনালোকে মাৰি দিব। তাৰপিছত আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এটা ইণ্টাৰফেচ আহিব। আপোনালোকৰ চেঞ্জ পাছৱৰ্ড বুলি আহিব। আপোনালোকে চেঞ্জ পাছৱৰ্ডত আপোনালোকে ক্লিক কৰিব নালাগে। আপোনালোকৰ যিটো 3ডাল চিন আছে, 3ডাল চিনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ চাব ষ্টুডেণ্ট মেনেজমেণ্ট বুলি আছে। চাওক ষ্টুডেণ্ট মেনেজমেণ্ট, আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত আপোনালোকে ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিটো আছে ষ্টুডেণ্ট লিষ্টত আপোনালোকে ক্লিক কৰিব। ষ্টুডেণ্ট লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে কোনটো ক্লাছৰ ষ্টুডেণ্ট বা আপোনালোকৰ ডবল এণ্ট্ৰি হৈ আছে, আপোনালোকে ঠিক তেনেদৰে ইয়াত চিলেক্ট কৰি ল'ব পাৰিব। আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত আহি আপোনালোকে নামটো চাব যে আপোনালোকৰ কোনটো নাম ডুপ্লিকেট হৈ আছে বা কোনটো নাম আপোনালোকৰ ডবল এণ্ট্ৰি হৈ আছে। হৈ থকা তাৰ এগেইনষ্টত আপোনালোকে ইফালে চাই থাকিব, ফাদাৰ্ছ নেম থাকিব, ক্লাছ ছেকশ্যন থাকিব, জেণ্ডাৰ থাকিব, তাৰপিছত ষ্টুডেণ্টৰ ইমেজ থাকিব, তাৰপিছত আপোনালোকৰ MHRD আপডেট ষ্টেটাছ থাকিব, ষ্টুডেণ্টৰ ষ্টেটাছ থাকিব। তাৰপিছত আপোনালোকে একে লাষ্টত চাব আপোনালোকৰ একশ্যনত থাকিব। আপোনালোকে একশ্যন বুলি এটা আছে, কলম আছে। একশ্যন কলমত গৈ পেলাই আপোনালোকে সেই যাৰ ডুপ্লিকেট হৈ আছে বা যাৰ ডবল এণ্ট্ৰি হৈ আছে সেই ষ্টুডেণ্টৰ এগেইনষ্টত আপোনালোকে যিটো চিলেক্ট একশ্যন বুলি আছে তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ ইয়াত যিটো আপডেট ষ্টেটাছ আছে, আপডেট ষ্টেটাছত ক্লিক কৰিব। আপডেট ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাওক ইয়াত আহিব আপোনালোকৰ প্লিজ চিলেক্ট ৰিজন। আপোনালোকে ৰিজনটো চিলেক্ট কৰিব। কি হৈছে এইটো চাওক, আপোনালোকৰ এক্সপায়াৰ হৈছে বা আপোনালোকৰ ডুপ্লিকেট হৈ গৈছে, মানে ডবল এণ্ট্ৰি হৈ আছে। আপোনালোকে কি হৈছে তাৰ ৰিজনটো আপোনালোকে ক্লিক কৰিব। মই আপোনাৰ ডুপ্লিকেট দিছোঁ, তাত ক্লিক কৰিছোঁ। ক্লিক কৰি আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো আপোনালোকে যিকোনো এটা দিলেও হ'ল, অৰিজিনেলটো নহ'লেও হ'ব। তাৰপিছত আপোনালোকৰ দেখিছেনে ইয়াত ক্ল'জ আছে, ডিএক্টিভেট আছে। আপোনাৰ যিটো ডিএক্টিভেট আছে, ডিএক্টিভেটত ক্লিক কৰিব। ডিএক্টিভেট ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা সেই যিটো ডবল হৈ আছে, ডবলটো তেওঁলোকৰ নাইকিয়া হৈ যাব ষ্টুডেণ্টজনৰ। আপোনালোকে এনেদৰে ড্ৰপ বক্সত পেলাব পাৰিব। এতিয়া আহিছোঁ টিচাৰসকলৰ ক্ষেত্ৰত। যদি টিচাৰসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছে বা টিচাৰসকলৰ যদি কোনোবা টিচাৰ ৰিটায়াৰ্ড হৈছে বা কোনোবা শিক্ষক মানে বেলেগলৈ বদলীকৰণ হৈছে, তেনে তেওঁলোকৰ ক্ষেত্ৰতো এনেদৰে কৰিব লাগিব। চাওকচোন মই দেখুৱাইছোঁ কেনেদৰে কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ইয়াত টিচাৰ এণ্ড ষ্টাফ আছে, টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে ইয়াত চাওকচোন টিচাৰ এণ্ড ষ্টাফ লিষ্টিং আছে। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব, যিসকল টিচাৰ আছে আপোনালোকৰ স্কুলত ষ্টাফ আছে, টিচাৰ নন টিচিং ষ্টাফ বা টিচিং ষ্টাফ, তেওঁলোকৰ সকলোখিনি আহি যাব। অহাৰ লগে লগে আপোনালোকে যাৰ এনেদৰে প্ৰব্লেমটো হৈ আছে আপোনালোকৰ একশ্যন বোলা আপোনালোকে শেষত চাব, আপোনালোকৰ একশ্যন বোলা যিটো কলম আছে তাত আপোনালোকে ক্লিক কৰিব। মই এখেতৰ তেওঁ ৰিটায়াৰমেণ্ট লৈছে, তেওঁৰ নামটো ড্ৰপ বক্সত পেলাম। গতিকে তেওঁৰ এগেইনষ্টত যিটো চিলেক্ট একশ্যন বুলি আছে তাত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চাওক
যিটো আপডেট ষ্টেটাছ আছে তাত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ৰিজনটো আপুনি ভৰাব লাগিব ৰিজনটো দেখাব লাগিব চাওক ৰিটায়াৰ্ড হৈছে ৰিজাইন দিছে এক্সপায়াৰ হৈছে ডুপ্লিকেট হৈ আছে ছাছপেণ্ডেড হৈছে ডিপুটেশ্যনত আছে ষ্টাডি লিভত আছে চাইল্ড কেয়াৰ লিভত আছে মেটাৰ্নিটি লিভত আছে ব্লক ভেৰিফিকেশ্যন টাৰ্মিনেট বা ব্লক ৰিজেক্টেড এই গোটেইকেইটা অপশ্যন আছে আপোনালোক যিটো অপশ্যন আপোনালোকৰ হয় সেই অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰি দিব ঘৰটোত এই ছাইডত থকা যিটো ঘৰ ক্লিক কৰি দিব ধৰক মোৰ মতে তেওঁৰ ৰিটায়াৰমেণ্ট আছে ৰিটায়াৰ্ডত মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ তেওঁলোকৰ যিটো ডেট অফ বাৰ্থটো দিব দিয়াৰ পিছত আপোনালোকে ইয়াত যিটো ডিএক্টিভেট আছে ডিএক্টিভেটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কামটো হৈ যাব তেনেকৈ শ্ৰদ্ধাৰ চাই বাইদেউসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ইনফৰমেশ্যন ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপোনালোকে কেনেকৈ লিভ ল'ব লাগে আপোনালোকৰ এইটো শিক্ষা সেতু পৰ্টেলৰ দ্বাৰা তেন্তে আপোনালোকে যদি চাবলৈ বিচাৰে তেন্তে মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ ধন্যবাদ নমস্কাৰ